কি বুলি কয় এইটো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আহিছোঁ খানা খাব। তো ভিডিঅ'টো চাই থাকক, খানা খাব আহিছোঁ। তো মোৰ আছে যিটো পূৰা গেমত ব্যস্ত। তো আজি বাৰ্থডে আছিল, বাৰ্থডে পাৰ্টি দিছে। তো আপোনালোকক দেখাই আছোঁ ব্ৰেকগ্ৰাউণ্ডে চাওক, খানা পাৰ্টি চলি আছে পূৰা। তো গোটেই সম্পূৰ্ণভাৱে চাই থাকক ভিডিঅ'টো, কি হৈ থাকে খানাটো। লগতে ফিফাইও চাওক, ফিফাই খেলিব, ফিফাই আইডিটো দি দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খানাৰ কাৰণে বিন্দাছ স্কিন তৰি আছে আমাৰ বিকাশ কেনেকুৱা। এফালে আছে বিৰু, কৃষ্ণ, এইটো পংকজ, এইটো ৰিচাটো কেনেকুৱা ওচৰত আছে। তুমি ব্লগ বনাইছা নাই? বনাই আছো। তো ইমানে চাই থাকক আৰু আহি আছে লগৰ মানুহবিলাক। তো এইফালে আঁতৰত নৰা কাটিছে খুব ভাইটি কেইটা মানে দেখাই আছোঁ আপোনালোকক। তো আমি খানা খোৱাটো মাইকি দেখাই লওঁ। স্কিন তৰিছে, এতিয়া আকৌ টিপাল তৰিব। তো আৰু ৰ'দৰ কথা আছেতো ন, ৰ'দ দিছে নহয় এইটো। তো এতিয়া পানী নি আছোঁ বনাবলৈ মাংস নহয় এতিয়া পানী নিছোঁ। আৰু এইটো ভেৰেছ আৰু এইটো যিটো পূৰা পানী কঢ়িয়াই আছে, তাৰো ইউটিউব চেনেল এটা আছে, চাব। ইয়াত পানী নি আছোঁ পূৰা, ইয়াত খানা খাইছোঁ। কোনে পম্পি বনাইছেনে? নাই মিছ পম্পি মই বেছি বেয়া নহয়। পুৰা ফটো এটাত ব্যস্ত কিন্তু বুজা হেল্ল'। তো অলৰেডি হৈ গ'ল মাংস বনাই। তো এয়া চাওক, তো মাংস বনাই হৈ গ'ল। তো গোটেইখিনিয়ে হাত ধৰি দিব গৈছে আৰু দুজনমান আছে পানী আনিব গৈছে। তো দুজনমান শুই আছে, বিন্দাছ ব্লগ বনাই লৈ বিন্দাছ এতিয়া চাই আছে ভিডিঅ'কেইটা। বিন্দাছ এডিটিঙত লাগিছে নেকি? এডিটিং কৰিছে নেকি? নাই। কেনেকৈ আহিব ব্লগটো? কাইলৈ চাব হা। ইউটিউব চেনেলৰ কি নামটো আছিলে? নামটো দা অসমীয়া ল'ৰা। মই তলত ডেছক্ৰিপশ্যনৰ লিংকটো দি থ'ম বাৰু। তই যিটো তই কিমান মাংস খালি? মই 10 পিচ খালোঁ। চবে বগৰী খাব গ'ল, কি মনে মাংস খাই
আছে আৰু হাঁহটো চাওক মজা মজা তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু এতিয়া আমি খাম খোৱাখিনি নেদেখাওঁ নেকি আমাক জানে খোৱা সময়ত কিনো দেখাওঁ আৰু চাই থাকক